নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি নাৰিকলৰ লাড়ু বনাব ওলাইছোঁ। তাত কি কি লাগে মই কৈ দিছোঁ। মই নাৰিকল এটা ৰুকি লৈছোঁ। ইয়াত চেনি 5 চামুচ দি সানি মিহলি কৰি ল'ম। এইখিনি মোৰ এতিয়া সানা হৈ গ'ল। এতিয়া মই কেৰাহীত বহাই ভাজি ল'ম। এতিয়া লাহে লাহে লৰাই থাকিব লাগিব যাতে তলত নালাগে। এতিয়া মোৰ ভাজা হৈ গ'ল। এতিয়া কেৰাহীৰ পৰা উঠাই লৈছোঁ। এতিয়া লাড়ুটো ঠাণ্ডা নহওঁতে বনাই ল'ব লাগিব। ঠাণ্ডা হৈ গ'লে টান হৈ গ'লে লাড়ু বনাব নোৱাৰি। সেইটো কাৰণে গৰমক গৰমক লাড়ু বনাব লাগিব। এনেকৈ গোল গোল কৰি নাৰিকলৰ লাড়ু বনাব লাগিব। এতিয়া মোৰ লাড়ু বনোৱা শেষ হৈ গ'ল। মোৰ যদি ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো দবাই দিব যাতে সকলোতকৈ আগতে মোৰ ভিডিঅ'টো পায়।